আজি হ'ল বিজয়া দশমী আৰু ময়ো ওলাইছোঁ মন্দিৰত। ঘৰত কাম কাজ ধুনীয়াকৈ কৰিলোঁ, ঘৰৰ যাত্ৰাখিনি কৰিলোঁ। এতিয়া মন্দিৰত যাম, মাৰ চৰণত আৰু মাক ধুনীয়াকৈ মিঠাই খুৱাম আৰু পানী খুৱাম আৰু কি কি নিয়ম কৰিম আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। আহি পালোঁ মই মাৰ মন্দিৰত আৰু ইতিমধ্যে বহুত মানুহ আহিছে দেই, ময়ে পঠাই শেষত আহি পালোঁ আৰু ধুনীয়াকৈ মানুহখিনি খোৱালে, মাৰ মুখখন মিঠা কৰিলে। এতিয়া ময়ো মাৰ মুখ মিঠা কৰিম, সিন্দুৰ খেলাম। আপোনালোকে চাই থাকক দেই। মই মা দুৰ্গাকো মিঠাই খোৱালোঁ আৰু মা দুৰ্গাক সিন্দুৰ পিন্ধালোঁ। এতিয়া মানুহজনে মোক সিন্দুৰ পিন্ধাইছে, এয়া দেখিছা নহয়। আচলতে বিজয়া দশমীৰ দিনা এয়াই হ'ল নিয়ম আৰু আপোনালোকেও নিশ্চয় কৰে এয়া নিয়ম। আৰু আমিও তাকে মাৰ মন্দিৰত আহিছোঁ এই ফূৰ্তি কৰিবলৈ আৰু ধুনীয়াকৈ আমি সিন্দুৰ খেলিলোঁ। দেখিছাই সৰু ল'ৰা ছোৱালী আৰু গোটেই মানুহখিনিয়ে হাঁহি ফূৰ্তি ধেমালিৰে মাক বিদায় দিব ওলাইছোঁ। হ'লেও কি হ'ব, ইমান দিন আছিল নহয়, বেয়াও লাগে মনটো। আৰু আজি মাক বিদায় দিব লগা হ'ল, বহুত বেয়া লাগিছে। লাগিলেও সকলে ঢাক বজাইছে মানুহজনে আৰু গোটেইখিনি আমি নাচি বাগি ফূৰ্তি কৰিলোঁ, বহুত ভালো লাগিল। আৰু যেতিয়া মাক বিসৰ্জন কৰিব নহয় তেতিয়া বহুত বেয়া লাগে আৰু এইখিনি সময় ফূৰ্তি কৰা সময় দেই। আপোনালোকে জানো নিশ্চয় এনেকুৱা ফূৰ্তি কৰে নে নাই, মোক কমেণ্ট কৰি জনাবচোন। আমি বহুত ফূৰ্তি কৰিলোঁ দেই আৰু গোটেই মানুহখিনিয়ে ধুনীয়াকৈ সিন্দুৰ খেলালোঁ। এতিয়া ঘৰত যাব লাগিব, আকৌ মুখ হাত ধুই কিনে গা পা ধুই কিনে আহিব লাগিব। বহুত বেয়াও লাগিল, আহি কিনে নাচিব লাগিব নহয়। আজি মা দুৰ্গাৰ বিসৰ্জন আৰু এই ভিডিঅ'টো মোক বহুত ভইচে দিব লগা হৈছে, মানে গোটেইখিনি ভইচে দিছোঁ। আপোনালোকে নিশ্চয় দেখি গমেই পাইছে, কাৰণ ডিজেৰ বাজনীত ঢাকৰ বাজনী আৰু এয়া দেখিছে নহয়, ল'ৰা ছোৱালীবিলাক গোটেইখিনি ধুনীয়াকৈ ওলাই আহিছে আৰু মোৰ মানুহজনৰ সিন্দুৰ মুখত লগা নাই, বেলেগে লগাই দিছে আৰু ধুনীয়াকৈ নাচি নাচি যাই আছে। আৰু এতিয়া ময়ো আহিম, আপোনালোকে মোকো দেখা পাব। ইমান ধুনীয়াকৈ ফূৰ্তি কৰি আছোঁ, ঢাকুৱাই ঢাক বজাই আছে, মা দুৰ্গাক গাড়ীত উঠাইছে আৰু এয়া হ'ল মই, বোৱাৰীয়ে ছোৱালীয়ে গোটেইখিনি ওলাইছে আৰু ধুনীয়াকৈ নাচি বাগি আছোঁ। চাওকচোন ইমান ফূৰ্তি হয়। আপোনালোকে এনেকৈ ফূৰ্তি কৰে নে নাই কমেণ্ট কৰি জনাবচোন। মই কিন্তু এইবাৰ বহুত ফূৰ্তি কৰিছোঁ দেই, বহুত ভালো লাগিছে। কাৰণ মেইন পাকা ৰাস্তাতে আমাৰ দেই, বজাৰৰ আগেদিয়ে লৈ যায় গোহাঁইটো। আৰু আমাৰ ভিডিঅ'বিলাক দিয়াতে বহুত পলম হৈ আছে দেই, আপোনালোকে বেয়া নাপাব। কাৰণ মানুহজনে কামত যায় নহয়, এটাই মোবাইল এডিট কৰাটো সময় লাগে, সেইকাৰণে মোকে বেয়া লাগি আছে। কি কৰিবি, আপোনালোকে বেয়া নাপাব। আৰু চাওকচোন চাকে এনেকৈ নাচি বাগি ফূৰ্তি কৰি বহুত ভাল লাগে আৰু মই কিন্তু বহুত ফূৰ্তি কৰোঁ দেই। যদিও অন্তৰত দুখ থাকে, সেই দুখবোৰ সোমাই কিনে ফূৰ্তিটোহে আপোনালোকক দেখুৱাই আছোঁ, কাৰণ মই ফূৰ্তি কৰিয়ে ভাল পাওঁ। এইবাৰ মোক বহুত বেয়া লাগিছে, ছোৱালীজনীও নাই নহয়, এইবাৰ পূজাত অহা নাই আৰু কাপোৰো ল'ব পৰা নাই দেচোন। তথাপি সেইবিলাক দুখ বাদ দি কিনে ধুনীয়াকৈ মাৰ ওচৰত ফূৰ্তি কৰিছোঁ, হাঁহি ফূৰ্তি কৰিছোঁ। আৰু মায়ে যাতে আশীৰ্বাদ কৰে, এনেকৈ হাঁহি ফূৰ্তি কৰি মই সংসাৰখন চলাব পাৰোঁ আৰু ছোৱালীজনীও ভালে থাকক। নাহিলে কি হ'ব, তাতে পূজা চাইছে নহয়, এইটোৱে শান্তি দেচোন। তথাপি থাকিলে ভাল লাগে আৰু আপোনালোকে চাই থাকক মোৰ ভিডিঅ'। সঁচাকৈ ভাই আজি বহুত নাচিছোঁ, বহুত ভাগৰো লাগি আছে, তথাপি নাচি আছোঁ। চাওকচোন আগে পাছে কেমেৰা, আগতো কেমেৰা পাছতো কেমেৰা। এয়া মোৰ দেওৰ হয় দেই, কেমেৰা কৰি আছে ধুনীয়াকৈ আৰু কৈছে বৌ তুমি ধুনীয়াকৈ নাচা, মই ভিডিঅ' কৰি থাকিম। তাকে মই ধুনীয়াকৈ নাচি আছোঁ আৰু মোৰ লগত মোৰ এয়া ভাগিন হয়, নাচি আছে আৰু গোটেই মানুহখিনিয়ে নাচি আছে, ফূৰ্তি কৰি আছে। আজি বহুত ফূৰ্তি কৰিলোঁ। আপোনালোকে এনেকৈ ফূৰ্তি কৰে নে নাই? মই কিন্তু আজি বহুত ফূৰ্তি কৰিছোঁ, সঁচাকৈ বহুত ভালো লাগছে। দুৰ্গা পূজাত আমি বছৰে এনেকৈ ফূৰ্তি কৰোঁ দেই আৰু এনেকৈ নাচি বাগি মাক বিসৰ্জন কৰোঁ। এতিয়া আমি বহুত নাচিলোঁ বাগিলোঁ, আপোনালোককো ভিডিঅ'টো দেখালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এয়া মোৰ মানুহজনো কেমেৰা কৰি আছে, সেইকাৰণে ভালকৈ নাচিব পৰা নাই। বহুত শকত নহয় মোৰ মানুহজন, সেইকাৰণে এয়া চাওকচোন হাতখন দি কিনে নাচি আছে আৰু মানুহখিনিও নাচি আছে আৰু নাচি আছে কিমাননো ক'ম, আপোনালোকে নিশ্চয় দেখিয়ে আছে। আৰু ময়ো লে ফটো কয় নহয়, তাকে নাচি আছোঁ। মই অকলে নাচি আছোঁ দেই, মোক লগ নালাগে, কাৰণ ভিৰৰ মাজত গ'লে পৰি যোৱাৰ সম্ভাৱনা আছে। বহুত মানুহ পৰিছে দেই, সেইকাৰণে মই ফাকে ফাকে নাচি আছোঁ ভাই।
কেতিয়াবা কেনেবাকৈ পৰি গ'লে দিগদাৰেই হ'ব, উঠিবই নোৱাৰিম মানুহৰ মাজত। সেইকাৰণে অকলে লে ফটো ধুনীয়াকৈ নাচি আছোঁ। আৰু এইবাৰ নাচি অলপমান ৰেষ্ট ল'ব লাগিব, বহুত ভাগৰ লাগিছে। মোৰে হাঁহি উঠে মোৰ ডেন্সটো দেখি, চাওকচোন এনেকৈ নাচেনে মানুহখিনি। আৰু গোটেই মানুহখিনি নাচি নাচি ভাগৰ লাগি গ'ল। এতিয়া ইফালৰ পৰা সিফাল ঘূৰি ঘূৰি কি খাম কি নাখাম কৰিয়ে আছে। আৰু মই অলপমান ৰেষ্ট ল'লোঁ দেই। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া মুনা আৰু পূজা দেখিছা নহয়, তামান নাচি আছে দেই। বহুত ফূৰ্তি কৰিছে সিহঁতক। মোৰ কোনটো ভাগৰ লাগিছে, সেয়ে মই অলপমান ৰেষ্ট লৈছোঁ। আৰু ইহঁতে দুজনে নাচিছে যে আপোনালোকক দেখুৱাইছোঁ দেই। আৰু এইপিনে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী যিমান আছে মানে বোৱাৰী গোটেইখিনি নাচি আছে। আপোনালোকে নিশ্চয় দেখিছে। আৰু কিমাননো কম, নাচিছে বুলি। এয়া আমাৰ ৰূপম ভাইটি ধুনীয়াকৈ নাচি আছে। সঁচাকৈ বহুত ফূৰ্তি কৰিছে দেই। মানুহখিনি বহুত ফূৰ্তিবান হয়। আৰু ৰাতিও হ'ল, এতিয়া আমি নদীৰ ঘাটত যাম। আৰু নদীৰ ঘাটত মাক বিসৰ্জন কৰিম। আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। অলপমান হ'লেও ৰাতিয়ে হ'ল, যিয়ে নহওক ৰাতি হ'লেও অলপমান দেখুৱাম। আপোনালোকে চাই থাকিব দেই। আৰু মাক বিসৰ্জন দি আছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু জাগা নাপাৰ সৈতে মই আগতে আহি নদীৰ ঘাটত ধুনীয়াকৈ বহি আছোঁ, কাৰণ আপোনালোকক দেখুৱাব লাগিব নহয়। সেয়ে দেখিছে নহয়, বহুত বেয়া লাগিল আৰু চকুৰ পানী ওলায়ও এইখিনি সময়ত। সঁচাকৈ এইখিনি সময়ত কিছুমান মানুহেতো মুখ মেলি কান্দে, বামুণো কান্দি যায় আৰু দেউৰীবিলাকো মুখ মেলি কান্দে। আজি আমাকো বেয়া লাগিছে। আজিৰ ভিডিঅ'টো ইমানে, লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।